শক্তিমান 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 মনত আছে নে আপোনালোকৰ শক্তিমানৰ কথা হঠাৎ যে নাইকিয়া হৈ গৈছিল শক্তিমান আমি কিমান দুখ পাইছিলো হেতু সময়ত যে শক্তিমান নোহোৱা হৈ গল শক্তিমান আকৌ আহি আছে হয় আপোনালোকে ঠিকে শুনিছে শক্তিমান সিজন 2 আহি আছে আৰু শক্তিমানৰ কাৰণে এখন সিনেমাও হ'বলৈ গৈ আছে আজিকালি যুৱ প্ৰজন্ম হয়তো গম নাপাবে শক্তিমান কোন হয় মই আজিকালিৰ যুৱ প্ৰজন্মক ক'ব খুজিছো যে শক্তিমান আছিল এজন সুপাৰ হিৰো 90s যিখিনি লৰা ছোৱালী আছে সেই সকলৰ সুপাৰ হিৰো আছিল আজিকালিৰ সুপাৰ হিৰো হ'ব পাৰে এভেঞ্জাৰ বেটমেন স্পাইডাৰমেন এইবিলাক হ'ব পাৰে কিন্তু সেইটো সময়ত আমাৰ সুপাৰ হিৰো আছিল শক্তিমান আমি একদম পাগলৰ নিচিনা হৈ গৈছিল সেইটো সময়ত শক্তিমান চাবৰ কাৰণে আৰু কিমান কষ্ট কৰি শক্তিমান চাব লগা হৈছিল সেইটো আমি বুজি পাওঁ কিমান দুখত আমি শক্তিমান চাইছিলো সেইটো সময়ত এতিয়াৰ নিচিনা 24 আৱাৰ্স ইলেক্ট্ৰিচিটি নাথাকে ইলেক্ট্ৰিচিটিৰ ইমানে প্ৰবলেম আছিল মানে ঘণ্টাই ঘণ্টাই লাইন যায় এপিনে এন্টেনাৰ প্ৰবলেম সিগনেল নাপায় কাৰণ শক্তিমানটো আহিছিল দূৰদৰ্শনত আজিকালিৰ যুৱ প্ৰজন্মই এইটো কল্পনা কৰিব পাৰিবনে দূৰদৰ্শনৰ এখন সিৰিয়েল বা শো আমাৰ কাৰণে কিমান প্ৰয়োজনীয় আছে সেইটো সময়ত আমি দূৰদৰ্শনৰ এটা শোৰ কাৰণে কেনেকুৱা এটা পাগল হৈ গৈছিলো আজিকালিৰ যুৱ প্ৰজন্মই এইটো কল্পনা কৰিব পাৰিবনে যে দূৰদৰ্শনৰ এটা শো ইমান পপুলাৰ আছিল সেইটো সময়ত এতিয়া যেনেকে এভেঞ্জাৰ বেটমেন আইৰন মেন হাল্ক তেতিয়া শক্তিমান আছিল এনেকুৱা ধৰণৰ সুপাৰমেন আজিকালি ল'ৰা ছোৱালীয়ে 24 ঘণ্টা সোশ্যাল মিডিয়াত ব্যস্ত কিন্তু আমি সেইটো সময়ত কি কৰিছিলো শক্তিমান খেলিছিলো মনত আছে নে আপোনালোকৰ যে লগৰ ল'ৰাসকলৰ লগত নিজৰ ভাইটি ভণ্টিসকলৰ লগত আমি শক্তিমান খেলিছিলো সেইবিলাক দিন যে এটা কেনেকুৱা এটা দিন আছিল আৰু আমি শক্তিমান চাই আছিলো শক্তিমান ধৰা 12টাৰ পৰা দিছিলে ৰবিবাৰে 12টাত আহিছিলে নহয় শক্তিমান সেই শক্তিমান আমি চাই থাকো হঠাতে সিগনেলটো নোহোৱা হৈ যায় দূৰদৰ্শনৰ আমি কি কৰো ঘৰৰ যিজন ডাঙৰ ধৰক ময়ে ডাঙৰ মই গৈ কিনে কি কৰো এন্টেনাতে লাৰি থাকো আহিছে নে শুনি থাকো এনেকে মানে যেতিয়া ঘৰৰ পৰা আৱাজ আহিব মোৰ ভাইটি বা ভণ্টি আৱাজ দিব যে হ'ব হৈ গৈছে তেতিয়া মই ৰখাই দিওঁ আৰু ধুনীয়াকে গৈ কিনে আমি শক্তিমান চাওঁ আৰু কি হৈছিল আমি শক্তিমান চাব আমি বহি যাওঁ 12টা নে 12:30 বজাত দিছিল ৰবিবাৰে আগতে শনিবাৰ ৰবিবাৰ দুটা বাৰে দিছিল তাৰপিছত হঠাতে ৰবিবাৰে দিয়া হৈ গল কি কৰো আমি ৰবিবাৰে ধৰক 12টা বজাত শক্তিমান দিবতো আমি 11:45 মানৰ পৰা টিভিৰ আগত বহি থাকো এনেকে তাৰপিছত 12টা বাজিল শক্তিমান দিব আৰু মানে এডভাৰটাইজ চলি আছে টিভিত গল নহয় ইলেক্ট্ৰিচিটি আৰু সেইটো সময়ত কি আছিল ইলেক্ট্ৰিচিটি এবাৰ গল মানে 2 ঘণ্টা নাহে আৰু মানে সেইদিনা আপোনাৰ শক্তিমান মিছ হৈ গল আমি পাগল টাইপ হৈ গৈছিলো সেইটো সময়ত মই নিজে উদাহৰণ মই নিজে মই কেনেকুৱা এটা পৰিস্থিতি ট্ৰমা হৈ গৈছিল শক্তিমান চাব নোপোৱাৰ কাৰণে সেই কিমান দিন হেনেকৈ মই পাৰ কৰিব লগা হৈছিল ইলেক্ট্ৰিচিটি যোৱাৰ পিছত আমি কি কৰো বাহিৰত যাই ৰখি থাকো এনেকে কি বেয়া হল কি বেয়া লাইনৰ তার কেইডাল এনেকে চাই থাকো ক'ৰবাত কিবা ছিঙিল নেকি কি বা হল ৰখি থাকো আহিল নে নাই কিবা এটা সাউন্ড পালে ঘৰৰ ভিতৰত দৌৰি আহো ফেনখন চলিল নেকি মানে কেনেকুৱা এটা পৰিস্থিতিত আমি শক্তিমান চাইছিলো আমাৰ কাৰণে ভগৱান আছিল শক্তিমান ভগৱান কিন্তু বাতৰি অনুসৰি শক্তিমান সিজন 2 আৰু আহিব আৰু শক্তিমানৰ সিনেমা এখন হ'বলৈ গৈ আছে কিন্তু মই আৰু এটা কথা ক'ব খুজিছো আপোনালোকক শক্তিমান বন্ধ কিহৰ কাৰণে হৈছে 1997 পৰা 2005 লৈকে শক্তিমানৰ এপিসোড আহি আছিল দূৰদৰ্শনত কিন্তু 2005 হঠাৎ বন্ধ হৈ গৈছিল শক্তিমান আৰু গংগাধৰ এজন মানুহে কৰিছিল এই ক্যাৰেক্টাৰটো আপোনালোকে সকলোৱে গমেই পায় আৰু সেই মানুহজনৰ অৰিজিনেল নাম হ'ল মুকেশ খান্না এই মুকেশ খান্না আৰু দূৰদৰ্শনৰ মাজত এখন যুদ্ধ হৈছিল সেই যুদ্ধখন হৈছিল টকাৰ কাৰণে আৰু ফলত শক্তিমান বন্ধ হৈ গৈছিল আৰু আমাৰ যিটো আশা আছিল যে শক্তিমানে তামৰাজ কিলভিছ যিজন মেইন গুণ্ডা আছিল শক্তিমানৰ সেই গুণ্ডাজনক শক্তিমানে মাৰিব সেই আশা আমাৰ আশা হৈয়ে থাকি গল আজিলৈকে আশা হৈয়ে আছে পাহৰিব পৰা নাই আমি শক্তিমানক এতিয়া 2024 হল ভাবি চাওক কেনেকুৱা এটা ক্ৰেজ আছিল সেইটো সময়ত আৰু সিনেমা এখন আহিব বুলি কৈছিল শক্তিমানৰ সেই সিনেমাখন কিন্তু সনি পিকচাৰ্ছে কৰিম বুলি কৈছিল কিন্তু শক্তিমানৰ যিটো ৰোল প্লে কৰিব হিৰোজন সেই হিৰোজন সনি পিকচাৰ্ছ বিচাৰি পোৱা নাই মাজতে বাতৰি ওলাইছিল যে ৰণবীৰ সিঙে সেই ৰোলটো প্লে কৰিব কিন্তু যিজন অৰিজিনেল শক্তিমান আছিল মুকেশ খান্না তেখেতে ডাইৰেক্টলি মানা কৰি দিছে যে ৰণবীৰ সিঙে শক্তিমান হ'ব নোৱাৰে মুকেশ খান্নাই কৈছিলে যে ৰণবীৰ সিঙে এটা পাগলৰ নিচিনা এই জোকাৰ টাইপ এপিনে দৌৰা-দৌৰি কৰি থাকে তেখেতে শক্তিমান হ'ব নোৱাৰে শক্তিমান হ'বৰ কাৰণে এজন ধীৰ স্থিৰ ব্যক্তিৰ প্ৰয়োজন ফলত সনি পিকচাৰ্ছৰ যিখন শক্তিমান হয়তো ইতিমধ্যে আহিয়ে গলে হয় সেইখনো এতিয়া পেন্ডিং হৈ আছে আৰু আমাৰ যিটো এটা আশা আছে শক্তিমানক আৰু এবাৰ টিভিত সিনেমাই হোক বা শো হিচাপে হোক আমি দেখা পাম সেই আশা হৈয়ে আছে গতিকে শক্তিমান সিজন 2 আহিব বুলি কৈহে আছে কিন্তু এতিয়ালৈকে পাক্কা খবৰ নাই যে শক্তিমান সিজন 2 আহিব যদি কেতিয়া আহিব আৰু শক্তিমানৰ যিজন ৰোল আছে
সেই ৰোলটো কোনে প্লে কৰিব মানে শক্তিমানৰ হিৰো কোন হ'ব সেইটো এতিয়াও ৰহস্য হৈ আছে গতিকে মই মুকেশ খান্না আৰু সোনি পিকচাৰ্ছক অনুৰোধ কৰিম যে আপোনালোকে শক্তিমান মুভিখন সোনকালে ৰিলিজ কৰক আমি ৰখি আছো আমাৰ সেই 90s ল'ৰা ছোৱালীখিনি ৰখি আছে সেই সময়খিনিত শক্তিমানটো এনেকুৱাকে ফেমাস আছিল যে ৰামায়ণ আৰু মহাভাৰত খুব চলিছিল সেইটো সময়ত কিন্তু ৰামায়ণ আৰু মহাভাৰতকৈও ফেমাস আছিল শক্তিমান ভাবি চাওক আপোনালোকে কেনেকুৱা এটা ক্ৰেজ থাকিব পাৰে মানুহৰ এতিয়াও সেই 90s ল'ৰা ছোৱালীখিনি এতিয়াও ৰখি আছে যে শক্তিমান আহিব 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 আৰু শক্তিমানে তামৰাজ কিলবিজ বুলি যিজন গুণ্ডা আছিল যিজন ৰাক্ষস আছিল সেই ৰাক্ষসজনক শক্তিমানে মাৰিব আৰু মই আপোনালোকক ক'ব খুজিছো যে আপোনালোকে শক্তিমান চাইছিল নে নাই আপোনালোকে জনাবচোন মোক গতিকে অসমবাসী ৰাইজক মোৰ শক্তিমানৰ বিষয়ে এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ